হেল্ল' ফ্ৰেণ্ডছ, মই এই ভিডিঅ'ত ৱাটাৰমাৰ্ক নোহোৱাকৈ ভিডিঅ' এডিটিং কৰাৰ এটা ছফ্টৱেৰৰ বিষয়ে ক'ম। তাৰ আগতে আপোনালোক মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু বেল আইকনটো দবাব। এই ভিডিঅ' এডিটিং ছফ্টৱেৰটোৰ নাম হৈছে ভিডিঅ' মেকাৰ। এই ভিডিঅ' এডিটিং ছফ্টৱেৰটোৰ নাম হৈছে ভিডিঅ' মেকাৰ। এই ছফ্টৱেৰটো প্লে ষ্ট'ৰত পাব। প্লে ষ্ট'ৰত গৈ ভিডিঅ' মেকাৰ বুলি চাৰ্চ কৰিব। তাৰপিছত আপোনালোক এইটো চাব, তলত সম্পূৰ্ণ নামটো হৈছে ভিডিঅ' এডিটিং ফৰ ইউটিউব ভিডিঅ' গুৰু। এইটো ডাউনলোড কৰি ল'ব। ডাউনলোড কৰাৰ পিছত মেইন মেনুত ভিডিঅ' মেকাৰ বুলি আহি যাব। এই ছফ্টৱেৰটোৰ বিষয়ে যদি এডিটৰ বিষয়ে সম্পূৰ্ণ জানিব বিচাৰিছে, তেনেহ'লে এই ভিডিঅ'টো স্কিপ নকৰিব, সম্পূৰ্ণ চাব। এই ভিডিঅ' মেকাৰ অ'পেন কৰাৰ পিছত ইয়াত নিউ প্ৰজেক্ট আহিব। নিউ প্ৰজেক্টত চিলেক্ট কৰিব। নিউ প্ৰজেক্ট চিলেক্ট কৰাৰ পিছত ইয়াতে আপোনাৰ কোনটো ভিডিঅ' এডিট কৰিব বিচাৰিছে সেই ভিডিঅ'টো চিলেক্ট কৰি ল'ব। চিলেক্ট কৰাৰ পিছত এই চিনত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনাৰ ভিডিঅ'টো ইয়াত আহি যাব। ইয়াতে স্ক্ৰীন ৰেকৰ্ডাৰ ভিডিঅ' এডিটিঙৰ কাৰণে এই ছফ্টৱেৰটো বেষ্ট। স্ক্ৰীন ৰেকৰ্ড ভিডিঅ'ৰ কাৰণে বিজিত ক্লিক কৰিব। এইটোত ক্লিক কৰিলে আপোনালোকৰ ইয়াত অপশ্যন আহিব ইনষ্টাগ্ৰামত দিয়াৰ, ফেচবুকত দিয়াৰ, টুইটাৰত দিয়া আৰু ইউটিউবত দিবৰ কাৰণে ইয়াতে আহি যাব। ইউটিউবৰ কাৰণে এইটো ইয়াত চাব বেকগ্ৰাউণ্ড ব্লাৰ আহিছে। এটা ব্লাৰ কৰিব পাৰিব বেকগ্ৰাউণ্ড। ইয়াৰ পিছত আপোনালোক ইয়াতে ছফ্টৱেৰটোত মিউজিক এড কৰিব পাৰিব। মিউজিকত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাউণ্ডত ক্লিক কৰিব। চাউণ্ডৰ পিছত মাই মিউজিকত ক্লিক কৰিব। মাই মিউজিকত ক্লিক কৰিলে আপোনাৰ ডিভাইচৰ মিউজিকবিলাক ইয়াতে ওলাই যাব। ইয়াতে ভিডিঅ'টোত টেক্সটো লিখিব পাৰিব, কি লিখিব বিচাৰিছে। টেক্সট লিখাৰ পিছত ইয়াতে ৰাইটিঙৰ ষ্টাইল চেঞ্জ কৰিব পাৰিব, কালাৰ দিব পাৰিব, শ্বেডো কৰিব পাৰিব। ইয়াতে বৰ্ডাৰ্ছ দিব পাৰিব আখৰত। ইয়াৰ পিছত ভিডিঅ' ইয়াত কাট কৰিব পাৰিব। যদি আপুনি ভিডিঅ' মাজৰ পৰা কাট কৰিব বিচাৰিছে, তেনেহ'লে এই কাটত ক্লিক কৰিব লাগিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ এনেকুৱা ধৰণৰ এণ্টাৰপ্ৰাইজ আহিব। আপুনি ভিডিঅ'টো কোহনিৰ পৰা কোনটো নালাগে সেইটো আপুনি চাই চিলেক্ট কৰি ল'ব। যেনেকৈ চলাই আহি এইটো ইয়াত আনি ল'ব। তাৰপিছত এইটো ইয়াত আনিব। তাৰপিছত লাইট চিন ক্লিক কৰিব। মাজৰ পৰা নাইকিয়া হৈছে। ইয়াৰ পিছত ফিল্টাৰ আছে। ফিল্টাৰত আপোনাৰ ভিডিঅ'টো কালাৰ চেঞ্জ কৰিব পাৰিব। এডজাষ্টটোত আপুনি মেনুৱেলভাৱে চেঞ্জ কৰিব পাৰিব কালাৰ। ইয়াতে ইফেক্ট আছে, ইফেক্টত ক্লিক কৰিব পাৰিব। এই ছফ্টৱেৰটো 4K লৈকে এডিট কৰিব পাৰিব। 4K ভিডিঅ'। ইয়াতে কোনো ধৰণৰ ৱাটাৰমাৰ্ক নাহে। ইয়াতে 4K মিডিয়াম
ল' হাই ছেটিংছ কৰিব পাৰিব আৰু 108pৰ মিডিয়াম ল' হাই কৰিব পাৰিব। ইয়াতে তাৰ ছেভ কৰাৰ পিছত কনভাৰ্টিং ভিডিঅ' বুলি পাৰ্চেণ্টেজ ইয়াৰ এইটো হৈ যোৱাৰ পিছত আপোনালোকে ইউটিউবৰ কাৰণে বা ফেচবুকৰ কাৰণে আপলোড কৰি দিব পাৰিব। ইয়াত কোনো ধৰণৰ ৱাটাৰমাৰ্ক নাহে। চাওক মোৰ এডিট কৰা ভিডিঅ'টো, ইয়াতে কোনো ধৰণৰ ৱাটাৰমাৰ্ক মই তাৰপিছত এনেকৈ আপোনালোকে ভিডিঅ' এডিট কৰিব পাৰিব। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, বেল আইকনটো দবাই দিব। মোৰ ভিডিঅ'টো ইমানেই, ধন্যবাদ।